গুড মৰ্ণিং আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এতিয়া ৰাতিপুৱাৰ সময় আৰু এয়া চাওক মই য়োগা মেটত বহি আছোঁ অকণমান এক্সাৰচাইজ কৰিলোঁ মই প্ৰায়ে ৰাতিপুৱা এক্সাৰচাইজ কৰিবলৈ চেষ্টা কৰোঁ সদায় হৈ নুঠে বাৰু কিন্তু প্ৰায় কৰিবলৈ চেষ্টা কৰোঁ আৰু এতিয়া ৰাতিপুৱাৰ পৰা মই যিহেতু ব্লগটো আৰম্ভ কৰিছোঁ আৰু দিনটো আপোনালোকক কি কৰোঁ কি নকৰোঁ দেখুৱাবলৈ যত্ন কৰিম আশা কৰোঁ আপোনালোকে গোটেই ব্লগটো চাব ঠিক আছে এতিয়া অকণমান চাহ তাহ খাওঁগৈ আৰু তাৰপাছত কি পাৰোঁ আপোনালোকক দেখুৱাই থাকিম গা পা ধুই আহিলোঁ আৰু এতিয়া চাওক এয়া মেগী বনাবলৈ লৈছোঁ কেলৈ জানেনে এই আমাৰ এই ছোৱালীজনীৰ কাৰণে এয়া চয়াবিন সৰু সৰুকৈ কাটি আছে এয়া সেইকাৰণে এয়া মেগী বনাই লওঁ পটাপট এয়া পিঁয়াজটো হেৰি কৰিছোঁ আৰু এতিয়া এই আলুখিনি আৰু চয়াবিনখিনি ইয়াতে দি দিছোঁ সেয়াই আৰু মেগী বনাবলৈনো কোনে নাজানে চবেই জানেই ৰাতিপুৱা মেগী খোৱাটো ইমান ভাল নহয় কিন্তু মানে তাইৰ কাৰণে বনাই দিছোঁ আৰু আকৌ বেলেগকৈ একো নবনাওঁ আমিও খাম একেলগে আজি ৰুটি চুটি নবনালোঁ আৰু এয়া মানে ঠিক আছে বনাই লওঁ পটাপট তাৰপিছত লগ পাই আছোঁ এতিয়া খাই বৈ হৈ গ'ল খাই বৈ হৈ যোৱাৰ পাছতে এতিয়া মানে ভাবিলোঁ মানে ঘৰটো চাফা কৰি লওঁ কাৰণ মই মানে ৰাতিপুৱা শুই উঠি গা ধোৱাৰ পিছতে মানে ৰাতিপুৱা শুই উঠি এক্সাৰচাইজ কৰা হৈ যোৱাৰ পিছতে গা পা ধোৱাৰ পিছতে মই মানে চিধা খোৱাতে লাগোঁ আৰু কাৰণ মানে হেৰি ৰাতিপুৱা মই গা পা ধুই অহা মানে 9টা 9:30 হয়েই সেইকাৰণে পটাপট খানাটো বনাই লওঁ তাৰপিছতে খোৱা বোৱা হৈ যোৱাৰ পাছতহে চফা তফাবিলাক পাৰোঁ আৰু ভিতৰৰ বিচনা পত্ৰ যি য'ত আছে ভালকৈ চিজিল কৰি লওঁ সেইকাৰণে এয়া চোফাটো ভালকৈ চাফ চিকুণ কৰি ল'লোঁ আৰু মানে কি ৰাতিপুৱা সময়ত বহুত খৰখেদা হয় সেইকাৰণে মানে কামবিলাকো মানে অকণমান বেগ হৈ যায় আৰু মানে ঘৰৰ চাফ চিকুণ কৰা কামবোৰৰ কথা কৈছোঁ আকৌ এইফালে বেড কভাৰখনো পাৰি ল'লোঁ এইটো আমাৰ মানে ড্ৰয়িং ৰুমৰ কাষৰ ৰুমটো হয় ভিতৰৰ ৰুমবিলাক নাই দেখুওৱা আৰু ভিতৰৰ ৰুমবিলাক আপোনালোকক বেলেগ এদিন দেখুৱাম বাৰু নিশ্চয় আকৌ এইফালে ঝাৰুটো লৈ পেলাই বোলো ঘৰটো সাৰি দিওঁ ঘৰটো মই সদায় কিন্তু সদায় নুমোচোঁ দেই মানে আমাৰ ঘৰটো যিহেতু অকণমান ডাঙৰ হয় সেইকাৰণে মানে সদায় মোচা নহয় সদায় সাৰোঁ এদিন এৰি এদিনহে মানে মোচোঁ আৰু সেয়াই পটাপট ঘৰটো সাৰি লৈছোঁ আৰু আগফালে চাওকচোন আজি ৰ'দটো যে ইমান ধুনীয়াকৈ ওলাইছে আৰু এনেকৈ ঠাণ্ডা দিনৰ ৰ'দটো ধুনীয়াকৈ ওলালে ভাল লাগে আৰু নহয় জানো মানে ৰ'দত বহিবলৈও ভাল লাগে সেয়া আৰু এয়া ঝাৰু দি হৈ গ'ল আৰু ভিতৰৰ ৰুমবিলাকো ঝাৰু দিওঁগৈ আৰু এতিয়া আকৌ এইফালে মানে বেচিনটো অকণমান চফা কৰি লওঁ বুলি ভাবিলোঁ বেচিনটোত মই মানে 10-15 মিনিটমানৰ আগতেই হাৰ্পিকটো দি থৈ দিওঁ হাৰ্পিকটো দি থৈ দিলে মানে বেচিনটো চাফা হয় এতিয়া বনাব লাগিব 11:30 হৈয়ে গ'ল যিহেতু গতিকে ভাত বনাবলৈ হৈছে আৰু আজি পাভ মাছৰ সৰু সুৰাকৈ এটা ৰেচিপি আপোনালোকলৈ আগবঢ়াওঁ বুলি ভাবিছোঁ চাবচোন কেনেকুৱা লাগে এতিয়া মই কেৰাহী এখনত মিঠাতেল দি লৈছোঁ মিঠাতেলতে মই মাছখিনি এতিয়া ফ্ৰাই কৰি ল'ম নিমখ হালধি দি পেলাই মই প্ৰথমতে সানি থৈছিলোঁ অলপ দেৰি আগতে এতিয়া মই মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম যিহেতু মই মাছৰ জোল বনাম গতিকে মই হাফ ফ্ৰাই কৰিম মাছৰ জোল বনালে হাফ ফ্ৰাই কৰিলে ভাল লাগে আৰু এতিয়া মাছখিনি ভজা হৈ গ'ল এতিয়া মই একেখন কেৰাহীতে পুনৰ অকণমান মিঠাতেল দিলোঁ তাতে কেইটামান মেথি গুটি আৰু এটা কেঁচা জলকীয়া কাটি দিলোঁ তাৰপাছতে মই ইয়াতে পিঁয়াজ দিছোঁ জোখমতে নিমখ আৰু অকণমান হালধি অকণমান ধনিয়া গুড়ি আৰু অকণমান জিৰা গুড়ি দি পেলাই এতিয়া মই অকণমান এইখিনি ভাজি ল'ম ভাজি মানে কি মই একেবাৰে ৰঙা হৈ যোৱাকৈ মই পিঁয়াজখিনি নাভাজোঁ অকণমান মানে ব্ৰাউন নিচিনা হ'লেই আৰু এইখিনি ভজা হৈ যাব তাৰপাছতে মই ইয়াতে বিলাহীখিনিও দি দিম এনেদৰে বিলাহী আলু আৰু পিঁয়াজ দি পেলাই যদি মাছৰ শাক বনোৱা হয় মানে খাবলৈ বহুত বেছি টেষ্টি লাগে মোৰ বিশেষকৈ খাই পেলাই বহুত বেছি ভাল লাগে আপোনালোকে এনেদৰে বনাই চাবচোন বহুতে কিজানি বনায়েই কিন্তু যিসকলে বনোৱা নাই এবাৰ এনেকৈ বনাই খাই চাবচোন খাই পেলাই বহুত বেছি টেষ্টি লাগে এতিয়া মই আলুখিনি দি দিলোঁ আলুখিনি মই এনেদৰে কাটিছোঁ মানে সৰু সৰুকৈ কটা নাই দীঘলকৈ কাটিছোঁ মাছৰ শাকত এনেকৈ দীঘলকৈ আলু কাটিলে মানে খাই পেলাই বহুত মানে বেলেগ এটা টেষ্ট লাগে আৰু এতিয়া মই এইখিনি ভালকৈ লৰাই মেলি লৈছোঁ
আৰু মই বিলাহীখিনি ভালদৰে গলি যোৱালৈকে মই এইখিনি লৰাই থাকিম আৰু অলপ দেৰি ঢাকোন মাৰি মই সিজাই থৈ দিম। আৰু কি হ'ল জানেনে, এইখিনিতে বৰ ডাঙৰ কথা এটা হ'ল, মোৰ ক্লিপটো হেৰাই গ'ল আৰু মই মানে গৰম পানী দিছিলোঁ, সেইখিনি একেবাৰে থাকি গ'ল, বেয়া নাপাব। আৰু এতিয়া ধুনীয়াকৈ এইখিনি হৈ গ'ল আমাৰ মাছ ফ্ৰাই। মচুৰ দাইল, তাৰপাছত এইফালে আছে মৰিচা শাকৰ ভাজি, এইফালে মাছ ফ্ৰাই আৰু এইফালে বিলাহী দিয়া মাছৰ জোল। আজি ইয়াৰ ভাতৰ লগত আইটেম। দুপৰীয়া ভাত খাই উঠাৰ পিছৰ পৰা কেমেৰাটো মানে ফোনটো হাতত লোৱাই নাই, ব্লগ যে কৰিছিলোঁ মানে পাহৰিয়ে থাকিলোঁ। তাৰপাছতে এতিয়া এনেই আছোঁ আৰু কিনো কৰিম, পিছবেলা সময়কণ তেনেকৈ কৰিবলগীয়া একো নাথাকে যে, এনেই বহি মেলি আছোঁ আৰু তাকে ভাবিলোঁ অকণমান আপোনালোকৰ লগত কথা পাতোঁ। এতিয়া অকণমান আগফালে যাওঁচোন ব'লক, আপোনালোকক আমাৰ বাৰীখন দেখুৱাওঁ। এয়া ইমান জবা ফুল লাগিছে, দেখিছে, জবা ফুলে ভৰ্তি হৈ আছে পুৰা। আকৌ এইফালে বগৰী গছ এজোপা আছে, বগৰীবোৰ ঢেৰ মানে কলি ঢেৰ হৈছে, কলি বগৰী ঢেৰ হৈছে, কিন্তু মানে ডাঙৰ হ'বলৈ টাইম লাগিব। আমাৰ এজোপা বগৰী আকৌ ফেব্ৰুৱাৰী মানতহে পকে মানে ভালকৈ। বগা ফুল আছে, বগা সৰু সৰু ফুল লাগে, ফুলজোপাৰ নামটো কি আৰু ভালকৈ নাজানো দেই। আকৌ ইফালে গোলাপ এজোপাও আছে, গোলাপবোৰ এতিয়া মানে অকণমান সৰি গৈছে। মাজতে বহুত গোলাপ লাগিলে, বহুত মানে গোলাপ ফুল আছিলে, এতিয়া গোলাপবোৰ সৰিলে বাৰু। আকৌ সেইফালেও মধুৰি এজোপাও আছে। এতিয়া মাজতে মানে গৰম দিনত বহুত মধুৰি লাগিলে দেই, খালোঁ। এইজোপা মধুৰি মানে ইমান টেষ্ট নাই, কিন্তু ইজোপা যে বহুত বেছি টেষ্টি হয়। আপোনালোকক অকণমান আমাৰ বাৰীখন থুলমূলকৈ দেখুৱালোঁ আৰু। ইফালে বজাৰ কেইটামান কৰি আহিলোঁ, ঘৰত বস্তু কেইটামান নাছিলে। এইটো দৈ, মিঠা দৈ হয়, মুনুৱে খাওঁ খাওঁ কৰি আছে, সেইকাৰণে লৈ আনিলোঁ এটা। এইটো আমুল তাজা সৰু পেকেট এটা আনিছোঁ। তাৰপাছতে বেচনৰ পেকেট এটা আনিলোঁ। আটা 1 কেজি পেকেট এটা আনিছোঁ। আটা লাগিয়ে থাকে, আমি ৰাতিপুৱা ৰুটি খোৱা হয় যে, সেইকাৰণে মানে আটা লাগিয়ে থাকে আৰু। সেয়াই এতিয়া আনিলোঁ। এতিয়া তাই মানে কিবা এটা খাওঁ বুলি কৈছে, কিবা এটা বনাই দিওঁ, আটাৰ পকৰীয়ে বনাম, নহ'লে বেচনৰ পকৰী কিবা এটা বনাই পেলাই কৈছে। মানে আজি মাছ আনিছিলে যে, মাছটো তাই খাই পেলাই বেয়া পায়, সেইকাৰণে মাছ নাখালে, ভাতো কেইটামান খালে, সেইকাৰণে কিবা এটা বনাই দিওঁ। এতিয়া চাহ একাপ বনাই ল'লোঁ, লাল চাহ, আৰু এইফালে পকৰী, মানে আটা পকৰী বনালোঁ আৰু ভাবিলোঁ চাহটো খাই লওঁ। আৰু এতিয়া জাষ্ট 5টা বাজিছেহে, আৰু মানে আন্ধাৰ হ'লেই। আকৌ আমি দিনত মানে 1টামান বজাতে ভাতটো খাই লওঁতো, সেইকাৰণে পিছবেলা ভোক লাগে, কি খাওঁ কি নাখাওঁ নিচিনা লাগে। সেইকাৰণে বোলো চাহ অকণমানকৈ বনাওঁ, আৰু এইফালে পকৰী বনালোঁ। মুনুও মানে আজি মাছ আনিছিলোঁ যিটো, তাই মাছটো নাখায় মানে, সেইকাৰণে ভাতো তাকৰকৈ খালে, আকৌ তাইও ভোক লাগিছে বুলি ক'লে, সেইকাৰণে বোলো পকৰীকে বনাওঁ। আৰু বজাৰ কৰি আনিছিলোঁ যে, সেই আটাও নাছিলে, আটাৰ পেকেট এটাও সেয়া আনিলোঁ আৰু পকৰীকে বনাওঁ। তাকে চাহটো খাই লওঁ, আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। যদি আজি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে, তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই বাই।